দে মাৰ তাড়াতাড়ি বিয়া খাবা লাগে মাংস খাবা লাগে পথাৰ মাংস আছে যৌ কিনো ফোন কৰে আমাৰ তই ৰিক্সা উঠছোন মই এটা ফোন মাৰছিলো মই আহি আছো দাদা হেল্ল' মই বিয়া খাবা যাব ওলছো তোক কি লাগছি 500 টকা লাগছি মই এতিয়া বিয়া খাবা যাব ওলছো মাই আমাৰ জেঠি ছোৱালীটো বিয়া বদলাই দিম দেই তই পইচা নিদিলে ভাল নাপাওঁ বুলি কি আকৌ তোক মই আগতে দিয়া নাই নেকি মই এতিয়া বিয়া খাব যাব আছে ৰিক্সা থোৱাই আছে মায়ে গম পাব বুলি এটা কথা পাতি আছে দে মই তোক বদলাই দিম দে কি মাল খাইছে নেকি যৌ ক'ৰবাত লগাই দিবি আৰু গেলা মই কামত ফোন মাৰি আছো মই য'ত কাম কৰিছিলো তাৰে আৰু এটা মালিকে এই মালিকটো এখন ধাবা খুলিছে ধাবা খুলিলে মোক মেনেজাৰ কৰিব তই মেনেজাৰটো মায়ে কবি টেনশ্যন ল'ব নালাগে কেইদিনমান থাক আৰু 6 মাহ পিছত মেনেজাৰক দিয়ে আৰু মেনেজাৰৰ মায়ে কবি বিজি মই কামত হৈ আছো বয়া ধান্দাটো নাই নহয় কামত চাবিচোন 6 মাহ থাক দেখাইছো জেঠিমাই ছোৱালী বিয়া কি কব মই কিন্তু পথাৰ মাংস খুৱাব পথাৰ মাংস নহ'লে মই নাখাওঁ ফোন মাৰাটো গুৰুত্ব দিব নালাগে তই নিজে নিজে সন্মান ৰাখি 6 মাহ পিছত যেতিয়া তোক চবে কি মাতিব জানা এইটো প্ৰাঞ্জল মেনেজাৰৰ মায়াক দিলে ৰাখিম জেগাগিলা গোটাই ডেভেলপ হৈছে গোটাই বাপৰে কোম্পানী আৰু দে এটা অলপ ৰখ দে বাপৰে যি খানা দিছে তোমালোকৰ জেঠিমাই ছোৱালীটো খানাত বেলেগ খানা খুৱাইছে মোৰ একদম পেট ভৰি আছে হেল্ল' তোক মই কৈছো না যাই পেলাই 500 টকাটো দিম বুলি বুজি কে নাপা মোৰ জেঠিমাৰ ছোৱালী বিয়া খাবা আছো কাটাই গেল তোক মই দিম বুলি কৈছো না 500 টকাটো দিম টেনশ্যন ল'ব নালাগে মই গধূলি যাই পাবা দি ঠিকছে না 500 টকাটোৰ কাৰণে লাগি আছে ৰাতি দি দিম বুলি ৰাতি মানে তোমাৰ মাথাটো নষ্ট কৰি দিছে তাৰমানে পইচাটো লাগি থাকে এতিয়া উপায় নাই পইচাটো দিবই লাগিব মহল কামটো যাওঁ তুমি আমাৰ মাক মাতি লৈ বলা নিজৰ ঘৰ কুৰুমা আছে আলহী চিনি নাপায় নিজৰ বিলাকে চিনি পায় কাষেদি গুচি গ'ল একবাৰ সোমাব নলিলে বাপৰে বাপ খানা বেলেগ খানা যায় ন তই জীৱনত গাড়ী চলাইছা আমাৰ জেঠিমাৰ ছোৱালীৰ এই যি ভাড়া মাৰিছা এইটো জীৱনত মনত থাকিব বাপৰে পাৰাৰ মাংস দিছে আমি অলপ ফুৰিব গলো তাড়াতাড়ি বলে ইয়াৰ বোলে ভাড়া আছে আহিব নাই নে নলবাৰীত আহিব নাই ভাড়া মাৰিব নাই দুখল অলপ জেগা গিলা হেল্ল' এই জানতো মই তোক কৈছো না নাই 500 টকাটো দিম বুলি বাপৰে বাপ এই জান তই মোৰ একমাত্ৰ মোৰ আৰু গিলা নাই দিম দে মই এতিয়া যাওঁ এই মাহত গেছি এই ড্ৰাইভাৰৰ ভাড়া আছে দে দিম দে বাপৰে এই জানো লগা তই আজি পইচা দিবি না নাই তই যদি দিনাবা কিন্তু চাবি কিন্তু কথা বেয়া হৈ যাব মই কিন্তু আজি ৰাহুলক ফোন কৰিম পালো তোমাৰ বাপে পালো বাপৰে বাপ এক মই বহুত ভাল পাওঁ যি লাগে তাকে দিম এক মই ৰাখিবই লাগিব মোবাইল এতিয়া কাক ফোন মাৰিব আছে চাওঁ নাম্বাৰ চাওঁ নাই মোৰ লগৰ হয় ৰাহুল কোন মোৰ লগৰ মেছেজো আছে যা তই যি কৰা কথা এই পইচা ল তোক মই বহুত ভাল পাওঁ তোক মই নিমে
তোক যি লাগে মই যেনেকে নহওক হ'ব দে মই নকৰোঁ তোক মইতো সন্দেহ নকৰোঁ যেনেকে নহওক মই জুই লাগে আজি পইচা দিছোঁ এই সৰু মোবাইল চলাই আছা মই এইবাৰ তোৰ আৰু 10-15 দিন পিছত তোক ডাঙৰ মোবাইল দিম হ'ব তই মোক দে টেনশ্যন নকৰিবি লাগিও ধুনু পইচা নহয় তাক মই মোবাইলো দিম লাগা হ'লে যেনেকে নহওক মই তাক চব বস্তু দিম কিন্তু তাক মই লভিতিয়াক মই বহুত ভাল পাওঁ তাক মই নিজৰ কৰিমেই এই 500 টকাটো মই তোক দিলোঁ নহয় মই কিবা এটা আনিব বনাইছোঁ মোবাইল দিম বুলি কৈছোঁ দিম দে ইটেই লাগব দিম দে মাৰ তাত পইচা আছে মাৰ তাক মই নিম দে মই দিম টেনশ্যন নহয় তোক পাবৰ কাৰণে লাগা হ'লে মই আকৌ 17 আনিম তই মোৰে কি মোক 10,000 টকা এটা লাগে 10,000 টকা মানে মই লগৰ চলি এটাৰ লগত গাড়ী ফাৰ্ম খুলিম টকাৰ কথাটো নাজানো সি এতিয়া মই তোৰ কাম ধান্দা নাই সদায় বাগান মিস্ত্ৰীৰ লগত যাই থাকিব নোৱাৰি হাত চাত দিলে দেখিছে না কেনে ফুটি গৈছি এই লগৰ চলিয়ে তোৰ ষ্টেচনত চলি এটাই গাহৰি ফাৰ্ম খুলিব গাহৰি ফাৰ্ম খুলি আমি সি আৰু মই সি 10,000 টকা দিব মই 10,000 টকা দিম আৰু বোলে কোনোবা এটা আছে সেনেকৈ মিলি পেলাই গাহৰি ফাৰ্ম খুলিম এতিয়া 10,000 টকা এটা দিম দিম বুলি কৈছো না কিমানকে থাকানো মই মাৰ লগত আছো না দিম টেনশ্যন লৈ থাকিব নালাগে মই দি দিছা পইচা আছে বেপাৰী গেলি তুমি খালি ৰাখিব পাৰা ঠাণ্ডা নাই ফাৰ্ম খান হলি মইতো মেনেজাৰ হ'ম বুলি কৈছিলোঁ সেইটো তোৰ এতিয়া ৰাতি ফোন কৰিছে এইটো পিছু হ'ব এতিয়া মই গাড়ী ফাৰ্মখন খুলিব 10,000 টকা এটা মইতো কৈছো নে নাই এই মোবাইলটো দিম বুলি মই কোনে ক'ব তাৰমানে মোৰ মোবাইলটো ভিডিঅ' চাবৰ কাৰণে দিকে খুজিছিলোঁ ভিডিঅ' চাব এই ধৰ এখন ল'ৰা ছোৱালী এটা তাতে গেম খেলিব লাগিব ভিডিঅ' চাব এতিয়া পইচাটো দিম হেল্ল' তোক কৈছো নে দিম বুলি বাপৰে বাপ মই দি তাতে পইচা নিদিলে বেয়া কথা হ'ব পইচা দি প্ৰেম চেম মই নাজানো মই যি যা মই গগৰ দিছোঁ তোৰ কথা লৈ মই নাচো যা হেল্ল' কিনো ফোন কৰি থাকা দিম বুলি কৈছো নাই বাপৰে আমাৰ পইচাটো দি মই যাওঁ এই তাৰমানে গেম খেলবই তাকে দিম বুলি কৈছো পইচা মই বেয়া কামত নাখটাও মই তোৰ কৈছো না গাহৰি ফাৰ্মত দুনিয়াৰ পইচা পিছত গম পাবি তাতে যাওঁ তাই ভাত বনাইছিলো লাগে কি গিলা প্ৰশ্ন কৰি থাকা নো ভাড়া দিম তোৰ ভাড়াটো লৈ মই প্ৰশ্ন সুধিলোঁ কি তুমি যে মোবাইলটো কিনিলে তুমি মোবাইলটো দিবা কা দিবা নহয় এই মোৰ মোবাইলটো আগৰ মোবাইলটো বয়া আছে ডিছপ্লে গৈছে সেইকাৰণে নতুন মোবাইল ভাড়া মাৰি থাকে এখন কথা কি মোক এনেকৈ ক'লাক মোবাইলটো ইটো নলাই নে এই লভিতাকেই মোবাইলটো দি দেই কিবা কৰে আৰু লভিতাকেই দিব সি মাকত তাৰপৰা এই পইচা কেইটা আনি কিনে হেল্ল' ৰাহুল কি খবৰ আছোঁ দিয়া ভালে হা আজি লগ কৰিব লগা আছিলে আহিবা নেকি গধূলি যদি আজি চিনেমা চাব গ'লোঁ এই ৰ'বা আৰু এটা ফোন আহি আছে কি আছে হেল্ল' আহি আছা নেকি মই বাটতে আছোঁ আমাৰ ক'তে আগততো ভাল পালো তাইও গেল এনেকে হেৰি এতিয়া এল নামতো যায় নেকি তাৰ কাৰণে আজি মোবাইল আনিলোঁ 8,500 টকা দিব যি নহয় এক যাব দিবা নোৱাৰা এক মই ৰাখিব লাগিব মোবাইলটো মই দিমেই তোক পাবৰ কাৰণে মই চব কৰোঁ মোবাইল দিম দিছোঁ যা আৰু টেনশ্যন ল'ব নাই আৰু মই ফোন কৰি থাকোঁতে কাক ফোন কৰি আছিলোঁ নতুন মোবাইল কেনেকৈ দিম বাপৰে 20-25,000 টকা এইটো ভাল মোবাইলে যা ভিভ' মোবাইল 9,500 টকা লৈছি 9.5 নে 8.5 ল'লা এইগিলা আৰু তোৰ নেট চেট কি বুলি কয় কেকটো ৰিচাৰ্জটো মই ভৰাই দিম যাতে চিংগল ফোন কৰি আছিল নেকি আইফোন নহয় এই হেৰিটো দেখিছে না জোনটো এই জোনটো মই তোক আনি দিম তোক মই বহুত 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 ইলু পাওঁ দে থাক তাৰ পৰা 1 লাখ টকা এটা নিব লাগিব যেনেকৈ নহয় নহ'লে তাই ভাল যি আপি ক'ৰবাত গুচি যাওঁতে বেচিব নালাগে মাৰ লগত কাজিয়া কৰি হ'লে মই নিব লাগিব মাৰ নিব লাগিব
কি বুলি কয় 10,000 টকা কি গাহৰি কিনিলো দে তাতে দিলোঁ মই 10,000 টকা আৰু কি বুলি কয় এতিয়া বোলে আৰু কিবা তো ছাগালৰ ফাৰ্ম খুলিব আজিকালি বোলে কিবা সেই ছাগাল আছে তাৰমানে ৰাম ছাগাল নেকি এতিয়া ৰাম ছাগালৰ বহুত দাম আটা ছাগালৰ মোটামুটি 35,000 টকা মান কিন্তু সিমান ধনী ঘৰ চলি নহয় নহ'লে এতিয়া মই মোক কি বুলি কয় 1 লাখ টকা এটা লাগব আজিতে 1 লাখ টকা এটা লাগব কিমান টকা দিলে মই তো কিনে দিলো নহয়, আৰু নহয়, কি কি জানো, পইচা তই বস্তুটো তই শুন, কথা আলফাৰ দৰে একে দাবী কৰা হে পইচা যাই আছে একেবাৰে পাবি যি তই এই শুন যদি এক ছাগাল আমি ৰাম ছাগাল পুহি পেলাই যদি এটা ছাগালত 40,000 টকা 10টা ছাগাল বেচলি 4-5 লাখ টকা পাম গতিকে তই মই 1 লাখ টকাটো দিব লাগিব যোগ ভাতবাৰ অলপতে ইমান সেনকি পইচা দিলো তই আলফাৰ দৰে একে দাবী কৰা দে মই ইমান টকা ক'ত পাওঁ এতিয়া মই 10,000 টকাটো ক'ত দিলো গাহৰিত দিলো গাহৰিতে দিলি না ক'ত মাৰিলে ক'বাতো নৰো এক বছৰৰ বেছি গম পাবি নহয় যেতিয়া পইচা ডাবল 1 লাখৰ পিছত 2 লাখ 2 লাখৰ পিছত 3 লাখ এই ঘৰ নাথাকে বিল্ডিং হ'ব তই এতিয়া যি কবা সেয়ে শুনবা লাগব দে দে হ'ব দে 1 লাখ টকাটো দিবি দে আমাৰ ভাল তো মোৰ গুণৰ মাই যি কিস্তু মই তাকাই দিম বাপৰে হয় 1 লাখ টকাটো দিবি দে আৰু দিবি মই কেলা পইচা 1 লাখ টকাটো মই ইমান টকা মই ক'ত পাই দিম তই নিজে কওঁ মই কি জানো না মই বিৰাট টেনচন যদি ব্যৱসায়টো কৰিব নোৱাৰো মই দিব নোৱাৰো বাপা মোৰ মাথা গৰম হৈ যায় তই টকা দিলে দিলে শুনচোন এইবাৰ আজিৰ পৰাই নালাগে 1 লাখ টকা আমি ৰাম ছাগাল আনিব যাম গতিলে তই ব্যৱসায় ফোন মাৰি আছো ৰ তই বেলেগ ব্যৱসায় কাটি থৈ দিওঁ মই বুজি তই পাইছো গম পাবি নহয় 1 বছৰ পিছত কাৰোবাৰ লগত পইচা ধালি দেচোন পইচা কিনা আতিৰ লগত খাই আছে তই এটা টকা দিলে এই জৰাবাদ তোক মই ভাল পাইছিলো তাক পইচা দিছিলো নেকি কচোন তেতিয়া তো মই গুৱাহাটী কোনবা আৰু তেতিয়া তোৰ তাৰপৰা তেতিয়া তো সেনেকা নিয়া নাছিলো তেতিয়াতো মই নিয়া নাই এই কামত খাতে আছো দে দে ইমান বকে নেংগে পইচাটো যোগাৰ দিল্লু লগত দিয়ে কৈছো না মই দিম দেই মায়ে মান্তি হৈছে দে 1 লাখ টকাটো দিম দেই ফোন চোন নকৰিবি দে গুণ মোৰ খুব বাচা বহুত ভাল পাওঁ নকৰিবি দে মই দিম দেই তো 1 লাখ টকা মনে কৈছোঁ যোনটো লাগিলে দিম কেৱল জখলা বনবা লাগিব দিম দে 1 লাখ টকা মা চিনে চিনে পইচাটো যোগাৰ পইচা তুমি মোক অলপ যোৱা ঠাণ্ডা কৰিছে আৰু বেলেগ একো নাই মই কৈছোতো 1 লাখ দিলি 1 লাখ এইটো দিলি 4 লাখ এমন টাকা মানিব দে আমাৰ টেনচন নলবি দে তো অলপ ঘুমকে যাম আহি বাপৰে জানুক পাবাক গেলি 1 লাখ এইবাৰ 1 লাখত গেছি 1 লাখ নহয় 5 লাখত গেলি দিম তাক মই নিজৰ কৰি 5,000 এলা 1 লাখ টকা কিন্তু মই কেইদিনমান দিবা নোৱাৰো দে মোবাইল দিলোঁ 1 লাখ দিলোঁ মই এই পইচাটো তই ইমান ভাল পাওঁ মইতো ক'ৰ পৰা পইচা আনিছোঁ তো আগবাৰো সোধা নাই মই জানো ক'ৰ পৰা আনিছোঁ আৰু কিন্তু বস্তু ক'ৰবাত 2 মাহ 3 মাহ গ'লে মোক গিলাখন দেখিবি দেই হ'বৰ কাৰণে 1 লাখ টকাটো গোটেই এনেকৈ কৈ দিম 1 লাখ টকাটো মই জানো কেনেকৈ দিছোঁ তইতো সেইগিলা ছোৱালী মানুহ সেইগিলাখন নাভাবে কেৱল পইচা আনি দি মোবাইল আনি দি সেইগিলা বিচাৰি থাকে এতিয়া পইচা দিছোঁ আৰু এইগিলা হাল্লা হল্লা নকৰিবি মোবাইল দিছোঁ আৰু 2 মাহ মান এখন হাত দি হৈছে না দে ঠিক আছে দে লাভ ইউ মুনু যা বাই বাই যা ডাৰ্লিং যা হেল্ল' হেল্ল' তুমি ক'তা আজি মোক হেৰি দিলা 1 লাখ টকাটো দিলা হেৰি কৰা মই যাই আছোঁ দা এতিয়াতে যাব লাগিব নহয় মা ইয়াত আহি পালি দিগদাৰ হ'ব মই যাই আছোঁ ৰ'বা তুমি কোৱান দি আছ গেছো ৰ'বা দেখা পাইছোঁ অনদিনা ফোন কৰিলে কি ধৰা আজি মোবাইলটো চুইচ অফ আৰু দেখোন চুইচ অফ হয় কি হৈছে পইচা পৰা লৈ পেলাই না ক'ৰবাত পলাই গেল গেলা ৰচনাৰ একবাৰ মাৰিছ চুইচ অফ কি হ'ল বা না কাৰোবাৰ লগত গেলে ৰচোন মই অলপ চাই হ'ব আজি মোৰ মনটো বিৰাট দুখ কিবা আগৰ দিনৰ কথাবিলাক মোৰ দেউতাক গালি মনত পৰিছে দেউতা থাকোঁতে মোক কি মৰম কৰিছিল ন দেউতাইতো বাদ দিছোঁ বাৰু আগদিন হয়তো মই যাই লাগব দেউতাক গালি মনত পৰিছে আজি মোৰ জানা না বহুত দুখ লাগি আছে মোৰ আচলকে কৈছে নে দেউতাই মনত কৰা বিৰাট বেয়া লাগিছে বাপাটোক পইচা খোজাৰ প্ৰতি দি আছোঁ পইচাৰ কথাটো টেনচন নহয় পইচা দিছোঁ ন মই পাবিতো অলপ ধৰি ৰাখছোঁ দে আৰু ঈশ্বৰ আহি জানে মোবাইলৰ পইচা দিছিলি ৰাহুলৰ লগত পলাই গৈছি কি কয় তাই পলাই গৈছি কেইটা তই সঁচা কৈছে না মিছা কৈছে
ই ভাল পাই আছিল নেকি চলি আপি এটা ঐ মাই তোৰ পৰা জিমা পইচা গিলা নি আছিলো এই লভিজা নামৰ সেইখন গাঁও যি লভিজা তাৰ নামত দি আছিলো মোৰ কপাল তই এনেকা মোক মিছা কৈ অ সেইকাৰণে বেছি মোবাইলটো চুইচ অফ কৰি থৈ দিছি খাবাৰ কৈছিল তই মই বাধা কৰি আছিলো তই ছোৱালীৰ লগত প্ৰেম নাখালিবি তই সেই ছোৱালীটো তাকে নহয় মাই তোক পইচাটো কিয় দিছিলো জানা না মই ভাবছিলো যি নহওক পইচাটো গেলেও তাক মই আনিম দেখাই শুনা কি অপেশ্বৰী দেখিছে না বগা জগা চৰা আৰ্মিত চাকৰি কৰা আন পায় তেনেকুৱা পিয়ান বিয়া বুলি কথা লৈছিল কিন্তু তাই মোক গাদ্দাৰি কৰিছি তাক মই অভিশাপ দিছো তাই যাৰ লগত গেছি সেই চলিটো তাক সেনাই কৰিব যা 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 মোৰ মোবাইল যা যা তোৰ প্ৰধান দুখ যা 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 এশবাৰ হাক দিছিলো তই মোৰ কথা নুশুনিলি জানা পইচা মানে দৌৰাবাত সেইকাৰণে মানুহ নকয় আপিক ভাল পাব নালাগে মোৰ মোটামুটি 5 লাখ টকা মান খালাক তাই হা যিকোনো আপিক ভাল পাব নালাগে 5 লাখ টকা মান অ খালাক তই কিয় ভাল পাইছিলি তই চাই ল'ব লাগিছিল সেইকাৰণে মই আজিৰ পৰাই মাল ভাং ড্ৰাগছ চব খাই মোৰ জীৱন ধ্বংস কৰিম মানুহে আমাক নকয় বোলে যি আপিৰ কাৰণে আপাৰ জীৱন ধ্বংস হৈ যায় সেইকাৰণে আৰু প্ৰেম চেম নকৰো জীৱন ধ্বংস কৰি পেলাম অ